হয়, যোৱাকালি যোনজন আমাৰ ইউ পি পি এলৰ সদস্যই কথাটো কৈছিল, তেওঁ হয়তো অৱগত নহয়, তেওঁ হয়তো নাজানে যে ৰাজু ঢাকাল যে আমাৰ তেওঁ কৈছিলে যে ৰাজু ঢাকাল বৰচলা সমষ্টিৰ হয়। তো তেওঁ নাজানে যে বৰচলা সমষ্টিটো যে আমাৰ বি টি আৰত পৰে। আৰু চবতকৈ ডাঙৰ কথা হৈছে কি, তেওঁ যোনটো অভিযোগ আনিছিল যে তেওঁ বৰচলা সমষ্টিৰ, গতিকে তেওঁক মই ক'ব বিচাৰিছোঁ যে বৰচলা সমষ্টিটো বি টি আৰত পৰে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা হ'ল কি, ৰাজু ঢাকালৰ বৰ্তমান ভোটটো বৰচলা সমষ্টিত নাই। তেওঁ আছে ওদালগুৰি জিলাৰ 4 নং বৰগাঁও থানা ওদালগুৰি পৰে, মহকুমা ওদালগুৰি, জিলা ওদালগুৰি। গতিকে তেওঁৰ এই প্ৰমাণ আছে আমাৰ হাতত, আপোনালোকে চাই লওক। তেওঁ ওদালগুৰি জিলাৰ BTC সমষ্টি পৰে, ভৈৰৱকুণ্ড সমষ্টি। গতিকে যোনজনে এই প্ৰতিবাদটো কৰিছিল, গতিকে তেওঁক আমি জনাব বিচাৰিছোঁ যে তেওঁ হয়তো অৱগত নহয়। তেওঁক আমি ক'ব বিচাৰিছোঁ যে ৰাজু ঢাকাল নামৰ মানুহজন প্ৰমোদ বড়ো ছাৰে জানে যে তেওঁ বি টি আৰৰ বাসিন্দা। যদি বি টি আৰৰ বাসিন্দা নহ'লহেঁতেন, প্ৰমোদ বড়ো ছাৰ আমাৰ বি টি আৰৰ চিফ প্ৰমোদ বড়ো ছাৰে সেনেকুৱা এজন বি টি আৰত নথকা মানুহ এজনক 5 বছৰ আগতে OSD নিদিলেহেঁতেন, যদিহে তেওঁ বি টি আৰৰ মানুহ নহয়। গতিকে আমাৰ চিফ প্ৰমোদ বড়ো ছাৰক মানে তেওঁ কি বুজাব বিচাৰিছে সেইটো কথা আমি নাজানো। তেওঁ ক্লিয়াৰেঞ্চ কৰিব বিচাৰিছোঁ যে ৰাজু ঢাকাল ওদালগুৰি জিলাৰ হয়, ওদালগুৰি জিলাৰ ওদালগুৰি মহকুমাৰ 4 নং বৰিগাঁও তেওঁ ভোটাৰ চেণ্টাৰ। গতিকে সেইটো কথা ক'ব বিচাৰিছোঁ। আৰু ওদালগুৰি জিলাত আমাৰ 5টা সমষ্টি আছে, মানে 10টা সমষ্টি। ওদালগুৰি মহকুমাত 5টা, ভেৰগাঁও মহকুমাত 5টা। ওদালগুৰি জিলাত যিহেতু 5টা সমষ্টিৰ ভিতৰত 4টা ST, এটাই আছে মানে নন ST। গতিকে ঢাকাল ছাৰে যদি ইলেকশ্যন এজন প্ৰাৰ্থী হ'ম বুলি ভাবিছে, তেওঁ কোনটো সমষ্টিত উঠিব? তেওঁতো নন ST সমষ্টিটো বাচিব লাগিব। গতিকে তেওঁ 5 নং চেৰফাঙত আহিছে। ইয়াতে বিতৰ্ক কৰাৰ কাৰণটো কি? ইয়াত বিতৰ্ক কৰাৰ কোনো কাৰণেই নাই। আমাৰ ৰাজু ঢাকাল ছাৰে 5 নং চেৰফাঙত অহাৰ পৰা আমাৰ সমষ্টিটো ইমানেই আমি ইউ পি পি এল কৰিব বিচাৰিছোঁ। বিৰোধী পাৰ্টি আজি ভয় খাই আছে যে ৰাজু ঢাকালে যদি টিকেট পায় তেতিয়াহ'লে বিৰোধী পাৰ্টি জিকিব নোৱাৰে। সেইকাৰণে তেওঁলোকে মানে বিৰোধী পাৰ্টিয়ে কিছুমান মানুহক উচতাই দিছে যে মানে আমাৰ ইউ পি এলৰ যিখিনি সদস্য আমাৰ সেইখিনিৰ মাজত মানে ভাঙোনমুখী কৰিব বিচাৰিছে যাতে ইউ পি এলটো ধ্বংস হওক। তেতিয়া যাতে ইউ পি এলৰ কেণ্ডিডেট যাতে আমি জিকিব মানে 5 নং চেৰফাঙত জিকিব নোৱাৰোঁ, তাৰ কাৰণে বিৰোধী পক্ষই বহুতখিনি মানে নাটক আৰম্ভ কৰিছে। গতিকে আমাৰ চিফ প্ৰমোদ বড়ো ছাৰক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে চিফে 5 নং চেৰফাঙৰ কেণ্ডিডেটজন এনেকুৱা এজন কেণ্ডিডেট দিয়ক। মই কোনো কেণ্ডিডেটৰ নাম ক'ব বিচৰা নাই, এনেকুৱা এজন কেণ্ডিডেট দিয়ক যিজন কেণ্ডিডেট হ'লে আমি 5 নং চেৰফাং আজি 4বাৰ নিৰ্বাচনত আমি জিকিব পৰা নাই, এইবাৰ যাতে আমি জিকিব পাৰোঁ। ৰাইজে ভাল পোৱা, ৰাইজৰ মাজত, ৰাইজৰ অন্তৰত সোমাব পৰা এজন ভাল কেণ্ডিডেট দিয়ক। আমি ব্লক কমিটিৰ মই ভাইচ প্ৰেছিডেণ্ট হিচাপে মই প্ৰমোদ বড়ো ছাৰ চিফক এইখিনিয়ে অনুৰোধ জনাব বিচাৰিছোঁ। ধন্যবাদ। প্ৰমোদ বড়োৱে কয় যে তেওঁলোকে UPL দলে শান্তিৰ ৰাজনীতি কৰিছে বা উন্নয়নৰ ৰাজনীতি কৰিছে। তেনে ক্ষেত্ৰত এই সমষ্টিটোত নিৰ্বাচনৰ টিকট ঘোষণা হোৱাৰ প্ৰাক মুহূৰ্ততে কিন্তু জাতিগত যিটো ৰাজনৈতিক যিটো বাতাবৰণ সৃষ্টি কৰিব বিচৰা হৈছে UPL, কি ক'ব? হয়, এটা কথা কি জানেনে, ইলেকশ্যন বুলি ক'লে আমাৰ UPL মই আজি এবছৰ হৈছে। মই আগতে আছুত আছিলোঁ, সদৌ অসম ছাত্ৰ সন্থাত আছিলোঁ। মই UPL মানে নীতি আদৰ্শ ভাল পাই আহিছোঁ। আমাৰ UPL নীতি আদৰ্শ মই জানাত কোনো জাতি নাই। আমাৰ 5 নং চেৰফাঙত আদিবাসী আছে, বড়ো আছে, তাৰ অসমীয়া আছে, বেংগলী আছে, আমাৰ বিভিন্ন ভাষিক মানুহ আছে। আমাৰ গোটেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এটাই জাতি, সেইটোৱে হৈছে UPL। গতিকে ইয়াতে মানে কোনোবাই যদি কয় জাতি হিচাপে টিকেট দিব লাগে, ধৰ্ম হিচাপে দিব লাগে, সেনেকৈ হ'লে কিন্তু UPL দলটো জীয়াই নাথাকিব। আমাৰ এটাই জাতি, সেইটোৱে হৈছে UPL। হয়, 5 নং চেৰফাঙততো প্ৰত্যেকবাৰ জাতিগত ৰাজনীতি হয়। আপোনালোকে চাওক, যোৱা 20টা বছৰ ইয়াতে জাতিগতই ৰাজনীতি হ'ল। এতিয়া চাওক, 2বাৰকৈ BPFৰ শ্যামচুন্দি জিকিছিলে, EM আছিলে, এবাৰ জিতু কিষাণ জিকিছিলে, এইবাৰ দীপক মুৰ জিকিছে। এই 20টা বছৰ ইয়াতে আদিবাসী মানুহে জিকিছে। কিন্তু এই 20টা বছৰ কাৰ্যকালত সৰু এটা টাৰ্মছ নহয়, 20 বছৰ বহুত দীঘলীয়া টাৰ্মছ। এই 20 বছৰত ৰাইজে নিশ্চয় গম পাইছে যে এই 20 বছৰত আদিবাসী নেতাবোৰ যিবিলাক জিকিছে, ৰাইজৰ কি কাম কৰিছে। সেই নেতাবোৰে আদিবাসী জনগোষ্ঠীৰ মাজতে কাম কৰা নাই। আজিও আমাৰ জনগোষ্ঠীৰ কিছুমান এনেকুৱা গাঁও আছে যে এতিয়াও নদীৰ পাজৰা পানী খায়। কিছুমান গাঁও চালে চকুৰ পানী ওলাই যায়। যদি এই 20 বছৰত ধৰি আদিবাসী নেতা যিবিলাক জিকিছে, এইবিলাক নেতা যদি কাম কৰিলে হয়, আমাৰ আদিবাসী অঞ্চলত থকা
গাঁওবোৰে এই পাজৰাৰ পানী খাব নলগা হ'লে হয়। কিন্তু এই নেতাবোৰ কাম নকৰাৰ কাৰণে আমাৰ জনগোষ্ঠী এতিয়াও পাজৰাৰ পানী খাই আছে, নদীৰ পানী খাই আছে। ইয়াতকৈ দুখৰ বিষয় নাই। আজি ৰাইজে বুজি পাইছে এই 20 বছৰ যিবিলাক নেতা মাজবাটত জিকিছে, এই নেতা অকল আদিবাসী বুলি ভোট লৈ তাৰপিছত আদিবাসী জনগোষ্ঠীক কোনোদিনে নাচায়। সেইকাৰণে এইবাৰ ৰাইজে এটা ভাল লিডাৰ পাইছোঁ বুলি ৰাইজে নিজে অনুভৱ কৰিছে। চাহ বাগিচা অঞ্চলত মানে নিজে ৰাজু ঢাকালক আঁকোৱালি লৈছে, অন্তৰত লৈছে। সেইকাৰণে এতিয়া গোটেই আদিবাসী ৰাইজে চিন্তা কৰিছে যে 20 বছৰ ধৰি যিবিলাক নেতা আমাক ঠগিলে, কোনো ধৰণৰ উন্নয়নমূলক আদিবাসীৰ মাজত কাম নকৰিলে, সেই নেতাবোৰক এতিয়া আদিবাসী ৰাইজে কেতিয়াও বিশ্বাস নকৰে। সেইকাৰণে এইবাৰ আদিবাসী ৰাইজে চিন্তা কৰিছে যে প্ৰথমবাৰ কাৰণে আমি ৰাজু ঢাকালক আমি জিকাম, তাৰপিছত আমি চিন্তা কৰিম যে কি কৰিব পৰা যায়। ৰাজু ঢাকাল যদি জিকি যায়, যদি সমাজৰ কাম নকৰে, তেনেহ'লে নেক্সট টাইম আকৌ আমি চেঞ্জ কৰি দিম বুলি আমাৰ আদিবাসী ৰাইজে চিন্তা চৰ্চা কৰিছে। হয়, আমাৰ ইয়াতে 5 নং চেৰফাংগত আদিবাসী জনগোষ্ঠী বেছি আছে। কিন্তু ইয়াতে যদি চাব যাওঁ, আজি ৰাজু ঢাকাল কম সময়ৰ ভিতৰত আহি আদিবাসী জনগোষ্ঠীৰ ভিতৰত আদিবাসীৰ ৰাইজৰ মাজত অন্তৰত এনেকুৱা সোমাই পৰিছে যে বেলেগ দলে সোমাব চান্সে নাই। আজি ইমান মানে কম সময়ৰ ভিতৰত বাগান আদিবাসী গাঁও অঞ্চলত অকল ৰাজু ঢাকাল আৰু ইউ পি পিএলহে হৈ আছে। নহয়, ৰাজু ঢাকালে হয় আদিবাসী জনগোষ্ঠীৰ মাজত আহিছে, কিন্তু ৰাজু ঢাকাল অকল আদিবাসী জনগোষ্ঠীৰ মাজত নহয়, 5 নং চেৰফাংগৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে ৰাজু ঢাকাল কাম কৰিবৰ কাৰণে আহিছে। আৰু ৰাজু ঢাকাল মানে মই কোৱা নাই, আমাৰ চাহ বাগিচাৰ ৰাইজে কৈছে যে ৰাজু ঢাকালে সকলো জাতি জনগোষ্ঠীক চাব বুলি আমাৰ আদিবাসী ৰাইজেই অনুভৱ কৰিছে। হয়, আমিও কালি ছ'চিয়েল মিডিয়াত দেখিবলৈ পালোঁ যে আপোনালোকে ৰাজু ঢাকালৰ কথা কৈছে যে তেখেতে ইয়াৰ নহয় বুলি কৈছে। কিন্তু ভাৰতীয় সংবিধানত এইটো নাই যে এইটো সমষ্টিৰ মানুহে যে হ'ব লাগে, আৰু সেইটো সমষ্টিৰ মানুহ নাথাকিলে যে খেলিব নোৱাৰে, তাৰ বহুত উদাহৰণ আছে। আমাৰ MP ডাঙৰীয়াও আমাৰ ইয়াৰ শিৱসাগৰৰ বাসিন্দা হৈ পেলাই তেখেতে আমাৰ ইয়াত MP দুবাৰকৈ জিকি গৈছিলে। গতিকে তেখেতে যিখিনি ডকুমেণ্টছ লাগিব, যদি দলে তেখেতক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে তেখেতক যিখিনি ডকুমেণ্টছ দিব লগা আছে তেখেতে ঊৰ্ধ্বতম কৰ্তৃপক্ষক দিবলৈ সাজু আছে। আমি UPPLৰ দলৰ নীতি আদৰ্শ মতে কাম কৰা ব্যক্তি, আমি ইয়াত সদস্য হয়। আৰু প্ৰমোদ বড়ো ছাৰে যিটো সংবিধান বনাইছে, তাতে কোনো যে ইয়াতে BTCত বড়ো মানুহে খেলিব পাৰিব বা ৰাভা মানুহে খেলিব পাৰিব বুলি কথা নাই। ইয়াতে সকলো জাতিৰ মানুহে খেলিব পাৰিব। য'ত অনুসূচিত জনজাতিকৰণ নহয়, তাতে নন ST মানুহ খেলিব। তাতে বুলি যে মানে আদিবাসীয়ে খেলিব লাগিব বা কোনোবা অসমীয়া মানুহ খেলিব লাগিব বুলি কথা নহয়। আমাৰ কথা হ'ল কি, আমি দলৰ নীতি আদৰ্শ মতে হাইকমাণ্ডে যাকে টিকেট দিয়ে সেইজন ব্যক্তিক লৈ যোৱাটোহে আমাৰ নীতি আদৰ্শ। সেই নীতি আদৰ্শ মতে আমি কাম কৰি আছোঁ। ইয়াতে 5 নং চেৰফাঙত টিকেট প্ৰত্যাশী 2জন ব্যক্তিয়ে আছে। এজন হ'ল ৰামকৰণ গড়, এজন হ'ল ৰাজু ঢাকাল। তো আমাৰ কথা হ'ল কি, আজি 5 নং চেৰফাঙত UPPL দলটো যেতিয়া আমি জইন কৰিছিলোঁ, তেতিয়া কোনো শক্তিশালী ভেটি নাছিলে। তো আজি চিফ ছাৰে যিহেতু আমাৰ OSD ছাৰক ইয়াত 5 নং চেৰফাঙত পঠিয়াই যিখিনি কাম কৰাৰ পিছত আজি UPPL দলটো আজি মজবুত হৈছে, যাৰ কাৰণে যিখিনি সৰু সৰু সমস্যা আছিল, এই সমস্যাবিলাক সমাধান কৰি UPPL দলটোক এটা গতিত এটা পথত লৈ আহিলে। গতিকে তেখেতে নিশ্চয়, মই যদিও কৰিলোঁ হয় এই কামটো, ময়ো প্ৰাৰ্থিত্বৰ প্ৰয়াসী হ'লোঁ হয়। তো সেই হিচাপে তেখেতক প্ৰাৰ্থিত্বৰ প্ৰয়াসী বুলি ভাবিছোঁ, আশা কৰিছোঁ। দলে হাইকমাণ্ডে তেখেতক যদি টিকেট দিয়ে, তো আমি সকলোৱে মিলি জিকাবলৈ চেষ্টা কৰিম। বাকী কথা হাইকমাণ্ডে তেখেতসকলে বুজিব।